নম্বৰ 1 কোক আৰু আলকাট্ৰা কিহৰ পৰা পোৱা যায়? ক খাৰুৱা তেল, খ কয়লা, গ প্ৰাকৃতিক গেছ, ঘ ডিজেল। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন খ কয়লা। নম্বৰ 2 নিম্নলিখিত কোনটো শক্তি উৎস পুনৰাই ব্যৱহাৰ কৰা হয়? ক কয়লা, খ প্ৰাকৃতিক গেছ, গ সৌৰ শক্তি, ঘ নিউক্লিয়াৰ শক্তি। এই অপশ্যন 4টাৰ কোনটো অপশ্যন শুদ্ধ হ'ব? এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন গ সৌৰ শক্তি। মানে এই শক্তি পুনৰাই ব্যৱহাৰ কৰা হয়, মানে সোলাৰ পাৱাৰ। নম্বৰ 3 কি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে? ক শ্বসন, খ বাষ্পচাৰ, গ সালোকসংশ্লেষণ, ঘ এইকেইটাৰ এটাও নহয়। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন গ সালোকসংশ্লেষণ। নম্বৰ 4 স্নায়ুতন্ত্ৰৰ মুখ্য কাৰ্য কি? ক শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ, খ পেশীৰ চলাচল, গ শৰীৰৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণ আৰু সমন্বয়, ঘ খাদ্য হজম। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন গ শৰীৰৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণ আৰু সমন্বয়। নম্বৰ 5 কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? ক শুক্ৰ, খ মংগল গ্ৰহ, গ বৃহস্পতি, ঘ শনি। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন খ মংগল গ্ৰহ। নম্বৰ 6 বিশুদ্ধ পানীৰ pH মূল্য কিমান? ক 5, খ 7, গ 9, ঘ 10। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন খ 7। নম্বৰ 7 কোন শক্তিয়ে গ্ৰহবোৰক সূৰ্যৰ চাৰিওফালে কক্ষপথত ৰাখে? ক চুম্বকীয় শক্তি, খ পাৰমাণৱিক শক্তি, গ মাধ্যাকৰ্ষণিক শক্তি, ঘ বিদ্যুৎ শক্তি। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন গ মাধ্যাকৰ্ষণিক শক্তি। নম্বৰ 8 নিম্নলিখিত কোনটো সেউজগৃহ গেছ? ক অক্সিজেন, খ কাৰ্বন ডাই অক্সাইড, গ নাইট্ৰজেন, ঘ হাইড্ৰজেন। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন খ কাৰ্বন ডাই অক্সাইড। মাজতে মোৰ এটা সৰু অনুৰোধ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া নম্বৰ 9 বৈদ্যুতিক প্ৰবাহৰ SI একক কি? ক আট, খ ওম, গ এম্পিয়াৰ, ঘ ভল্ট। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন গ এম্পিয়াৰ। নম্বৰ 10 কোনটো গেছে পৃথিৱীৰ বায়ুমণ্ডলৰ সৰ্বাধিক শতাংশ গঠন কৰে? ক অক্সিজেন, খ নাইট্ৰজেন, গ কাৰ্বন ডাই অক্সাইড, ঘ হাইড্ৰজেন। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন খ নাইট্ৰজেন। ইমান পৰে আপোনালোকে আপোনাৰ বহুমূলীয়া সময়খিনি মোক দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।